নমস্কাৰ বন্ধু বান্ধৱীসকল, এডভান্স নিউজৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ইউৰোপত অৱস্থিত ফ্ৰান্সৰ বিষয়ে, য'ত মৃত ব্যক্তিৰ সৈতে বিবাহ হয়, যাক ৰোমাঞ্চৰ দেশ বুলিও কোৱা হয়। ফ্ৰান্স ইউৰোপত অৱস্থিত এখন আটকধুনীয়া দেশ, যাৰ ক্ষেত্ৰফল 6,45,801 বৰ্গ কিলোমিটাৰ। ইয়াৰ জনসংখ্যা প্ৰায় 6,71,00,000। ইয়াৰ ভিতৰত প্ৰায় 90% খ্ৰীষ্টিয়ান ধৰ্মী আৰু 8% মুছলমান ধৰ্মী লোক। ফ্ৰান্স ইউৰোপৰ আটাইতকৈ ডাঙৰ দেশ। ই মুঠ 12টা দ্বীপ লগ হৈ গঠিত হৈছে। সেইবাবে ফ্ৰান্সত 12টা বেলেগ বেলেগ টাইম জোন আছে। ফ্ৰান্সৰ অফিচিয়েল নাম হ'ল ফ্ৰান্স ৰিপাব্লিক আৰু ইয়াৰ কেপিটেল চিটি হ'ল পেৰিছ। ফ্ৰান্সৰ কাৰেঞ্চি হ'ল ইউৰো। ইয়াৰ 1 ইউৰো ভাৰতীয় 86 টকাৰ সমান। ফ্ৰান্স সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সাহিত্য নোবেল পুৰস্কাৰ লাভ কৰা দেশ, য'ত এতিয়ালৈকে 15টা সাহিত্য নোবেল পুৰস্কাৰ লাভ কৰিছে। বিশ্বৰ বহু বিখ্যাত আৱিষ্কাৰ ফ্ৰান্সতেই হোৱা দেখা যায়। ডিজিটেল কেলকুলেটৰ, পেৰাচুট, হট এয়াৰ বেলুনৰ আৱিষ্কাৰ ফ্ৰান্সতেই হৈছিল। বন্ধুসকল, আমি জানো যে চীনৰ লোকসকল বিভিন্ন অদ্ভুত বস্তু খোৱাৰ বাবে বিখ্যাত, কিন্তু এই ক্ষেত্ৰত ফ্ৰান্স দেশখনো চীনতকৈ বেছি পৃথক নহয়। ফ্ৰান্সৰ লোকসকলে বেঙৰ ভৰি, ঘোঁৰাৰ মাংস, গাহৰি, কেৰ্কেটুৱা আৰু বান্দৰৰ মগজু খোৱা দেখা যায়। ইউনাইটেড কিংডমৰ পিছত আটাইতকৈ অধিক দেশক ফ্ৰান্সেই নিজৰ অধীনত ৰাখিছিল। এটা সময়ত সমগ্ৰ বিশ্বৰ 8% ভূভাগত ফ্ৰান্সৰে ৰাজত্ব আছিল। বিশ্বৰ 58খন দেশে স্বাধীনতা দিৱস ইংৰাজসকলৰ পৰা স্বাধীন হোৱা বাবে পালন কৰে, কিন্তু বিশ্বৰ 24খন দেশে নিজৰ স্বাধীনতা দিৱস ফ্ৰান্সৰ পৰা স্বাধীন হোৱা বাবে পালন কৰে। বন্ধু বান্ধৱীসকল, ফ্ৰান্সৰ বিষয়ে এই ভিডিঅ'টো চাই কেনে লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে ভিডিঅ'টো এটা লাইক কৰক আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।